এতিয়াও বাৰে বাৰে উৎকণ্ঠিত যেতিয়া অন্তৰত ভাহি আহে স্কুলৰ সেই এমুঠি মৰম অভিমান মিশ্ৰিত একাজনী সুমধুৰ স্মৃতি হৃদয়খনে আজি যেতিয়া মনত পৰে সেই দিনবোৰ বন্ধুত্বৰ পলসত জীপাল হৈ পৰা সেই অচিন ধেমালিবোৰ প্ৰাৰ্থনাৰ বাবে শাৰী পাতোতে কৰা ঠেলাঠেলিবোৰ আকৌ কাৰোবাৰ বেগ লুকোৱা কাৰোবাৰ চুলি টনা আৰু যে সৰু সৰু কাগজৰ টুকুৰাবোৰ য'ত আছিল অস্পষ্ট আখৰৰ এক স্পষ্ট আবেগ কাক যে কি নাম দি নুজুকাও মুঠতে কাৰোবাৰ লগত অকণমান সময় কথা পাতিলেই বা কাৰোবাক অকণমান সময় চাই থাকিলেই পিছ মুহূৰ্তৰ পৰাই আৰম্ভ হৈ যায় জোকোৱা মেলাৰ সেই অন্তহীন অধ্যায়টো আকৌ টিফিন খোৱাৰ যে কোনো নিৰ্দিষ্ট সময় নাছিল কেতিয়াবা ব্ৰেকৰ আগত কেতিয়াবা পাছত আৰু ক্লাছৰ মাজে মাজে মনে মনে টিফিন খোৱাৰ আমেজেই আছিল সুকীয়া টিফিনৰ কাৰণে টনা জোৰা হেতা ওপৰা কৰা সেই হাস্যকৰ দৃশ্যবোৰ আজি কাণত বাজি উঠে স্কুলৰ শেষত চিঞৰি চিঞৰি গোৱা গীতৰ সুৰবোৰ আৰু কেতিয়াও পাহৰিব নোৱাৰা সেই দক্ষ হস্তান্তৰ আদি আজ্ঞাবোৰ আৰু তাৰ পিছতেই শ্ৰেণীকোঠাৰ পৰা বেগ লৈ ওলাই আহোঁতে কৰা সেই সমস্তৰীয়া কোলাহলবোৰে এতিয়াও ৰিঙিয়াই মাতে স্কুলৰ সেই বিষাদহীন দিনবোৰলৈ সঁচাকৈ আজিও ঘূৰি যাবলৈ মন যায় সেই দিনবোৰলৈ পুনৰ উপভোগ কৰিবলৈ মন যায় হাঁহি ধেমালিৰে ভৰা সেই প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত ধৰি ৰাখিবলৈ মন যায় সেই অতীতবোৰ য'ত পোৱা যায় বন্ধুত্বৰ মধুৰ সুবাস বন্ধুত্বৰ প্ৰকৃত আভাস